হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই, মোৰ পিছে ভালেই। আৰু মই গধূলি সময়ত ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু লগতে আজি এটা ৰেচিপি দিম বুলি ভাবিছোঁ আপোনালোকক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আমাৰ গোসাঁই আৰু মাহীয়েক মোৰ লগৰ দেই তাই লগতে আমাৰ গোসাঁই মই ভিডিঅ' কৰা দেখি কি কৰিছে দেখিছেনে? আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো পিছলৈ চাই থাকিব বুলি মোৰ আশা থাকিব। আৰু দেখিছে জুইৰ ওচৰত দেখি আছোঁ চৌকাতে বনাওঁ। বিলাহী, পিঁয়াজ, তেজপাত, আদা, নহৰু আৰু জলকীয়া কাটি ল'লোঁ ধুনীয়াকৈ। মাংসখিনি আৰু আলু কাটিছিলোঁ, ভিডিঅ'টোত দিবলৈ পাহৰি গ'লোঁ বাৰু, ভিডিঅ' কৰা নহ'ল। কেৰাহী গৰম হৈ গ'ল আৰু লগতে পিঁয়াজ দি লৰাই ল'লোঁ আৰু হালধি আৰু নিমখ দি ল'লোঁ। বহুত সময় ভজাৰ পিছত হালধি নিমখ দিছোঁ মই কিদৰে বনাওঁ আপোনালোকক সেইটোহে দেখুৱাইছোঁ। আপোনালোকে যেনেধৰণে বনায় তেনেকৈয়ে খাব পাৰিব। বহুত সময় ভাজিয়ে আছোঁ বাৰু, দেখিছে ভাজি তেলটো ওলাই গৈছে। আৰু তাৰপিছতে কাটি লোৱা আলুখিনি দি দিম মই, দি লৈ ভালদৰে লৰাই ভাজি পেলাই তাৰপিছত আৰু গৰম পানী দি অলপ সময় উতলিব দিব আৰু ভিডিঅ'টো চাই গৈ থাকিব কি দেখাব পাৰোঁ। আৰু ভিডিঅ'টো মই এতিয়া সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো পিছলৈকে চাই গৈ থাকিব বুলি আশা থাকিল। আৰু নেক্সট এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম।